নমস্কাৰ। কবিতাৰ শিৰোনাম প্ৰেয়সী নথকা ল'ৰাবোৰ। কবি গোপাল কৃষ্ণ বাৰহুৱাই। আবৃত্তি কৰিছে পাৰ্থজ্যোতি বৰুৱাই। প্ৰেয়সী নথকা ল'ৰাবোৰ। এটা বিন্দাস জীৱন থাকে সিহঁতৰ, এখন মুকলি আকাশ থাকে। বন্ধুৰ সৈতে হাঁহি ফূৰ্তি আৰু মস্তি কৰিব পৰাকৈ অজস্ৰ সময় থাকে। নষ্টালজিক হৈ উঠে সিহঁতৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত। প্ৰেয়সী নথকা ল'ৰাবোৰে। প্ৰেয়সী নথকা ল'ৰাবোৰে নিজৰ সৈতে সকলো কথা পাতে, নিজৰ সৈতে উদযাপন কৰে সুখবোৰ, যিহেতুকে নিজৰ দুখ আনক জাপি দিবলৈ, সুখবোৰ ভগাই ল'বলৈ কাষত কোনো নাথাকে সিহঁতৰ। প্ৰেয়সী নথকা ল'ৰাবোৰে হোৱাটছআপ ফেচবুকত অনলাইন থাকি অথবা মোবাইলত প্ৰেমালাপ কৰি কাৰোৰ বাবেই কটাব লগা নহয় উজাগৰি ৰাতি। যদিওবা ইচ্ছা কৰিয়েই দুপৰ নিশালৈকে চাব পাৰে লেপটপত চিনেমা, খেলিব পাৰে পাবজি, ফ্ৰী ফায়াৰ। দুপৰীয়ালৈকে সিহঁত শুব পাৰে টেনচন ফ্ৰী হৈ। অভিমান কৰিবলৈ কোনো নাথাকে, সন্দেহ কৰিবলৈও কোনো নাথাকে সিহঁতৰ। কেতিয়াও শপত খাব লগা নহয় ভাগৱত, গীতা অথবা ঈশ্বৰৰ নাম। নিজৰ পচন্দ মতে পিন্ধিব পাৰে টি চাৰ্ট, জিন্স, যিকোনো ষ্টাইলত কাটিব পাৰে চুলি। ৰেইনকোট নিপিন্ধাকৈ বৰষুণত চলাব পাৰে বাইক। গালি দিবলৈতো কোনো নাথাকে কাষত। ইচ্ছা কৰিলে সিহঁত থাকিব পাৰে বন্ধুৰ হোষ্টেলত অথবা কোনো দূৰ সম্পৰ্কীয় আত্মীয়ৰ ঘৰত। প্ৰেয়সী নথকা ল'ৰাবোৰে যিকোনো ছোৱালীকে ফেচবুকত লাভ ৰিয়েক্ট দিব পাৰে। মইনা তুমি জুই বুলি কমেণ্ট লিখিব পাৰে। কথা পাতিব পাৰে অচিনাকি ছোৱালীৰ সৈতে, বন্ধুত্ব কৰিব পাৰে, লগ পাব পাৰে। প্ৰেয়সী নথকা ল'ৰাবোৰৰ আচলতে ঘণ্টাৰ পিছত ঘণ্টা প্ৰেমালাপৰ নামত সময় খৰচ কৰিবলৈ হাতত সময় নাথাকে। নীলাজ হ'ব নোৱাৰে সিহঁত পাৰ্কত, চিনেমা হলত অথবা ৰাজপথত। আচলতে সিহঁত অন্য এক ধাতুৰে গঢ়া। সিহঁতে নিজৰ কথা ভাবে, মাথো নিজৰ কথা। কিবা কিবি কৰিব বিচাৰে সিহঁতে কেৱল নিজৰ বাবেই। প্ৰেয়সী নথকা ল'ৰাবোৰৰ সকলো সময়েই নিজৰ, কেৱল নিজৰ। আচলতে সেইবাবেই সিহঁত বিন্দাস বিন্দাস সিহঁতৰ জীৱন, ঠিক আমাৰ জীৱনৰ দৰে। ধন্যবাদ।